ৰাস্তা গাড়ীত অলপ চাউণ্ডটোকে চেক কৰক কেনেকুৱা হৈছে গাঁৱত। এডাল গাহৰি দেখিছেনে? বৰষুণ দিবলৈ ইয়াত দেখিছে নহয় কেনেকুৱা মেঘে গাড়ীছে আৰু। এইটো ৰাস্তাত স্পীড ব্ৰেকাৰ আপোনাৰ মাথা বেয়া কৰি দিব। এইটো ৰাস্তাত বাইক চলালে এইটো এটা দেখিছে নহয়। এইটো এটা মানে দুটা গেৰ লগাওঁ তাৰপিছতে আৰু স্পীড ব্ৰেকাৰ গাইছ, স্পীড ব্ৰেকাৰ। আকৌ এটা দেখিলেনে? সেইটো স্পীড ব্ৰেকাৰ। গাড়ী বহুত বতাহ মাৰি আছে মানে কেছটো তেনেকুৱা হৈ আছে এতিয়া গাড়ী। দেখিছে গাইজ কিমান স্পীড ব্ৰেকাৰ ইয়াত। এইটো ৰাস্তাত আহিলে মানে এইটোৱে ভাল লাগে আৰু মানে য'তে ত'তে স্পীড ব্ৰেকাৰ। এটা নহয় এটাতো দিয়ে আকৌ অলপ আগত এইটো এটা দেখিছে আৰু। দেখিছে না কেনেকুৱা দি আছে, এইবোৰ গছপাত চছপাত পৰি গৈছে পুৰা মানে বৈধ বতাহ দি আছে। তো সেইটো কাৰণে বতাহটোৱে মানে পুৰা ঠেলিছে আৰু লগতে এই ৰাস্তাটো খতমেই হ'ল দেখিছে আৰু আকৌ স্পীড ব্ৰেকাৰ আহিলে। তো সেইটো কাৰণে অকণ কমাই দিলোঁ আৰু অলপ দবালোহেঁতেন মানে। আমাৰ গাঁৱত আৰু মানে কি ক'ম আৰু পুৰা অকণমান দবাওঁহে আকৌ স্পীড ব্ৰেকাৰ আহিয়ে যায় আৰু গাড়ী কি ক'ব আৰু। স্পীড ব্ৰেকাৰৰ নামটো আৰু বেছি ওলায় আৰু ইয়াত আহিলে সেইটোৱে আৰু। এইডোখৰ মানে মই এতিয়া বাহনি পালোহি। বাহনি তিনিআলি আৰু আকৌ এটা। তো গাড়ীত এটা কথা কৈ লৈছোঁ মানে বৈধ টাৰ্ণিং আছে আগত, আপোনালোকে চাব। চলাই অলপ গৈ আছোঁ আৰু মানে আৰু বেছি দূৰ নাই আৰু ইয়াৰ পৰা কমেও 3 কিলোমিটাৰ আছে মোৰ ঘৰলৈ। তো পামগৈ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে।
তো ঘৰ পোৱাৰ পিছত আৰু আপোনালোকক আৰু সকলোকে বিদায় দিম। তো এতিয়া বহুত টাইমো হৈ গ'ল আৰু গাইজ কি ক'ম মানে বৈধ বঁটা দি আছে আপোনালোকক কেনেকুৱা বুজাম আৰু কেনেকৈ বুজাম মানে আপোনালোকেতো বুজি পাইছে আৰু বঁটা দি আছে আৰু জাষ্ট সেইটোৱে আৰু তো পালোগৈ আৰু এই স্পীড ব্ৰেকাৰৰ কাৰণে বহুত শ্ল' যাব লগা হয় আৰু ইয়াত কি কৰিব শ্ল' বুলি নহয় বঁটা এই এক্সেলডাল দিছোঁ আগফালৰ পৰা পূৰা মানে বতাহে ঠেলি আনিছে তো তথাপি চাই থাকক মানে স্পীড ব্ৰেকাৰ এটা আহি গ'ল আকৌ এইটো এটা স্পীড ব্ৰেকাৰ এইটো ৰাস্তাত মানে স্পীড ব্ৰেকাৰ আৰু গাইজ কি ক'ম আৰু আপোনালোক তো আৰু এটা কথা গাইজ আপোনালোকক মই কৈ দিছোঁ নেক্সট এটা ব্লগ আহি আছে মোৰ বাৰু মই অলপ গৈ আছোঁ ক'ৰবাত ফুৰিবৰ কাৰণে তো আপোনালোককো লৈ যাম তো চাই থাকিব ব্লগবোৰ ভাল লাগিলে কমেণ্ট কৰিব দেখিছেনে বৈধ টাৰ্ণিং ইয়াত সেইটো কাৰণে স্পীড ব্ৰেকাৰো মানে ইয়াত দিয়া নাই তাতে দি দিলে মানে গম পোৱাই দিছে মানে স্পীড ব্ৰেকাৰ থাকিবও পাৰে আৰু মানে এক্সজডালৰ এটাই ভাল লাগে কি মানে যেতিয়া মানে মই ফুটাওঁ বুলি নুফুটাওঁ মানে নিজে নিজে ফুটি যায় একচুৱেলি গাইজ তেন্তে মই পালোহি আৰু ঘৰ তো আপোনালোককো এতিয়া এইডোখৰতে বাই বাই দিছোঁ আৰু নেক্সট ব্লগত তেন্তে অতি সোনকালে লগ পাম অতি শীঘ্ৰে লগ পাম তো চাই থাকিব মোৰ ব্লগবোৰ তো আজিলৈ বাই বাই তেন্তে আৰু ময়ো যাওঁ ঘৰত অলপ কিবা কিবি ভিডিঅ' এডিট কৰিব লগা থাকিলে এডিট কৰি দিম তো আজিলৈ আপোনালোকক ইয়াতে বিদায় দিছোঁ তো নেক্সট ব্লগ আহি আছে আপোনালোকে চাই থাকিব জয় আই অসম দেখিছে নাই গাইজ কেনেকুৱা টাৰ্ণিং এইটো এটা চাওক আৰু আগৰটো চাই লওক আপুনি ইয়াত আকৌ কোনো স্পীড ব্ৰেকাৰ নাই আপুনি টাৰ্ণিং চাব দেই ইয়াত দেখিছে ন একদম পূৰা শুৱাই দিব পাৰে মানে বাইকখন আপুনি